ওয়েলকাম বেক মাই ইউটিউব চেনেল। বৰ্তমান কৰোনা মহামাৰীয়ে গোটেই বিশ্বজুৰি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি 21 দিনীয়া লকডাউন ঘোষণা কৰিছে, সেই লকডাউন আপোনালোকে ঘৰতে থাকি পালন কৰক। আপোনালোকক মই এটা ভিডিঅ' দেখুৱাম, এই সৰু ছোৱালীজনীয়ে কেনেদৰে ঘৰতে থাকি সময় অতিবাহিত কৰিছে। আপোনালোকক মই ভিডিঅ'টো দেখুৱাম। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। আপোনালোকো ঘৰতে থাকক, সুৰক্ষিত থাকক। ধন্যবাদ।